স্বীকাৰ কৰিবলৈ অলপো সংকোচবোধ নকৰোঁ যে মাত্ৰ এসপ্তাহ আগলৈকে কৰোনা ভাইৰাছ বা কোভিড-19ক লৈ মই অলপো চিৰিয়াছ নাছিলোঁ। যিহেতু বেমাৰবিধ চীন দেশত আৰম্ভ হৈছে, যিহেতু বেমাৰবিধ আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ বিৰুদ্ধে জৈৱিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বুলি চীনৰ সেনাবাহিনীৰ ফালৰ পৰা অভিযোগ কৰা হৈছিল, আৰু যিহেতু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে কৰোনা ভাইৰাছক চাইনিজ ভাইৰাছ বুলি কৈ তাচ্ছিল্য কৰি গোটেই বিষয়টোকে তৰলভাৱে প্ৰেজেণ্ট কৰিছিল, এতিয়াও কৰি আছে, আৰু যিহেতু চীন আৰু আমেৰিকা দুয়োখন দেশকে অবিশ্বাস কৰাৰ আমি ভাৰতীয় মানুহৰ এটা পৰম্পৰাগত মানসিকতা আছেই, সেয়ে বেমাৰবিধে আমাৰ দেশক আৰু বিশেষকৈ আমাৰ ৰাজ্যখনক স্পৰ্শ নকৰে বুলি এটা ধাৰণা বা বিশ্বাসে মনত বাহ লৈ আছিল। কিন্তু এসপ্তাহ আগত যেতিয়া ইটালী, ফ্ৰান্স, স্পেইন, জাৰ্মানী, তুৰ্কী আৰু গৈ গৈ আমেৰিকা যুক্তৰাষ্ট্ৰত মৃতদেহৰ ঢেৰ লগা ফটো আৰু ভিডিঅ' চকুত পৰিল, তাৰ পিছত বিশ্বাস কৰক মনৰ ভিতৰখনক এক অজান আশংকাই স্পৰ্শ কৰি গ'ল। আৰু কালি চতুৰ্থ দিনা, যেতিয়া লকডাউনৰ চতুৰ্থ দিনা খবৰ পালোঁ যে ভাৰতত কৰোনা মহামাৰীয়ে ষ্টেজ 3 অৰ্থাৎ তৃতীয় পৰ্যায়ত প্ৰৱেশ কৰি গ'ল, তেতিয়া আশংকা উদ্বিগ্নতালৈ পৰিৱৰ্তন হৈ গ'ল। কৰোনা মহামাৰীৰ ষ্টেজ 3 অৰ্থাৎ তৃতীয় পৰ্যায় মানে কিনো? ষ্টেজ 3 পালে কি হয়? ষ্টেজ 3 কিয় উদ্বেগজনক, কিয় চিন্তাজনক? ষ্টেজ 3ৰ বিষয়ে জনাৰ আগতে কৰোনা মহামাৰীৰ ষ্টেজ মানে কি, অৰ্থাৎ পৰ্যায়বোৰনো কি কি, সেই বিষয়ে অলপমান জানি লোৱা দৰকাৰ। যিসকল লোকে কৰোনা মহামাৰীৰ বিষয়ে বিস্তাৰিত জানিবলৈ সুযোগ সুবিধা পোৱা নাই, তেখেতসকলৰ জ্ঞাতাৰ্থে সহজ ভাষাত যদি বুজাব বিচৰা যায়, তেনেহ'লে ক'ব লাগিব যে ষ্টেজ 1 মানে প্ৰথম পৰ্যায় হৈছে সেইটো পৰ্যায় যেতিয়া এখন দেশ, এখন ৰাজ্য বা এটা অঞ্চলত এজন দুজন আক্ৰান্ত ধৰা পৰিছে। আক্ৰান্ত লোকজনৰ গাত সেই ভাইৰাছবিধ কেনেকৈ আহিল তাৰ চ'ৰ্চ বা উৎস গম পোৱা নাযায়। যেনে মণিপুৰৰ এগৰাকী যুৱতী লণ্ডনৰ পৰা উভতি অহাৰ পিছত কৰোনা আক্ৰান্ত বুলি ধৰা পৰিল। তেওঁৰ গাত ভাইৰাছ লণ্ডনৰ পৰা আহিছে, সেয়া ষ্টেজ 1। ষ্টেজ 2 হ'ল তাৰ পিছৰ পৰ্যায়। মণিপুৰৰ যুৱতীগৰাকীৰ গাত কৰোনা ভাইৰাছ থকা বুলি ধৰা পৰিছে তেওঁ লণ্ডনৰ পৰা উভতাৰ 6 দিনৰ পিছত। এই 6টা দিনত তেওঁ পৰিয়াল, আত্মীয় স্বজন আদি কৰি 23 গৰাকী স্থানীয় লোকৰ সংস্পৰ্শলৈ আহিছিল, আৰু সেই 23 গৰাকী লোকৰ কোনোবা এগৰাকী দুগৰাকীৰ গাত যদি কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে আৰু এনেকুৱা ঘটনা যদি কেইবাটাও ঘটি যায়, তেনেহ'লে সেয়া ষ্টেজ 2। কোৱাৰেণ্টাইন বা আছুতীয়াকৰণৰ ব্যৱস্থা এইটো পৰ্যায়তে কৰা হয়। অৰ্থাৎ যুৱতীগৰাকীৰ সংস্পৰ্শলৈ অহা উক্ত 23 গৰাকী ব্যক্তিৰ আটাইকেইজনকে কমেও 14 দিনৰ কাৰণে আছুতীয়াকৈ ৰখা হ'ব। তাৰ উদ্দেশ্য দুটা। প্ৰথম, উক্ত 14 দিনৰ ভিতৰত তেওঁলোকৰ গাত বেমাৰৰ লক্ষণ ফুটি উঠে নে নাই সেয়া নিশ্চিত কৰা, আৰু 2, তেওঁলোকৰ সংস্পৰ্শলৈ যাতে আন কোনো লোক আহিব নোৱাৰে। কোৱাৰেণ্টাইন কোনোবা ঠাইত 27 দিনলৈ বা তাতকৈ বেছি দিনলৈকো ৰখাৰ উদাহৰণ আছে। ইয়াতে এটা কথা মন কৰিবলগীয়া যে যি 23 গৰাকী লোক যুৱতীগৰাকীৰ সংস্পৰ্শলৈ আহিছে আৰু যদি তেওঁলোকৰ গাত কৰোনা ভাইৰাছ বিয়পি গৈছে, তেনেহ'লে তেওঁলোকৰ আটাইকেইগৰাকী লোকেই যে অসুস্থ হৈ পৰিব তেনেকুৱা কথা নহয়। এই ভাইৰাছটো আপোনাৰ গাত যদি আছে, সি আপোনাক অসুস্থ কৰিব নোৱাৰিবও পাৰে যদি আপোনাৰ গাত ৰোগ প্ৰতিৰোধ কৰিব পৰা প্ৰাকৃতিক শক্তি প্ৰচুৰ পৰিমাণে থাকে, যাক চিকিৎসা বিজ্ঞানৰ ভাষাত ইমিউনিটি বুলি কোৱা হয়। অৰ্থাৎ যদি আপোনাৰ ইমিউনিটি ষ্ট্ৰং থাকে, তেনেহ'লে আপোনাৰ গাত ভাইৰাছ আহিলেও সি আপোনাক আক্ৰমণ কৰি অসুস্থ কৰি তুলিব নোৱাৰে। কিন্তু সি আপোনাৰ গাত সোমাই থকা অৱস্থাত আপুনি যিমান লোকৰ সংস্পৰ্শলৈ আহিল, সেইসকল লোকৰ গালৈ সি আপোনাৰ গাৰ পৰা সংক্ৰমিত হ'ব পাৰে, আৰু তেনে ব্যক্তিক যাৰ ইমিউনিটি ষ্ট্ৰং নহয় সি অসুস্থ কৰি তুলিব পাৰে। তাৰ মানে আপুনি নিজে অসুস্থ নোহোৱাকৈ আপোনাৰ গাত আপোনাৰ অজ্ঞাতে থকা ভাইৰাছে আপোনাক এজন বাহক বা কেৰিয়াৰ হিচাপে ব্যৱহাৰ কৰি চৌদিশে আন বহু লোকৰ গালৈ প্ৰসাৰিত হৈ যাব পাৰে। সেই পৰ্যায়টো হৈছে ষ্টেজ 3। অৰ্থাৎ ষ্টেজ 3 আৰম্ভ হয় তেতিয়া যেতিয়া অনিশ্চিত উৎসৰ পৰা সমজুৱাভাৱে ভাইৰাছে ব্যাপ্তি বা বিস্তাৰ লাভ কৰে। তাক চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হৈছে কমিউনিটি ট্ৰেন্সমিশ্যন বা সামূহিক সম্প্ৰসাৰণ। এই সামূহিক সম্প্ৰসাৰণ নহবৰ কাৰণেই, অৰ্থাৎ যদি কোনোবা আক্ৰান্ত লোকে নিজে নজনাকৈ কৰোনা ভাইৰাছৰ বাহক হৈ আছে, তেনে লোকে বাহিৰত ঘূৰি ফুৰিলে যিকোনো অৱস্থাত তেনে লোকৰ প্ৰত্যক্ষ বা পৰোক্ষ সংস্পৰ্শলৈ আন হাজাৰজন লোক কৰোনাৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। তেনে সম্ভাৱনা প্ৰতিৰোধ কৰিবৰ বাবেই দেশজোৰা লকডাউন ঘোষণা কৰা হৈছে। এতিয়া ভাৰতত ষ্টেজ 3 আৰম্ভ হৈছে নে নাই সেইটো নিশ্চিত হ'ব কেনেকৈ? ভাৰতত ষ্টেজ 3 আৰম্ভ হোৱা নোহোৱাটো নিশ্চিত কৰিবলৈ হ'লে
আমি এতিয়ালৈকে ভাৰতত কিমানজন মানুহ আক্ৰান্ত হৈছে তাৰে প্ৰতিগৰাকী ব্যক্তিৰ কেছ ষ্টাডি বা ব্যক্তিগত বিশ্লেষণ কৰিব লাগিব। অৰ্থাৎ এতিয়ালৈকে যিকেইজন লোক আক্ৰান্ত হৈছে তেওঁলোক কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল, সেইসকল লোকৰ গাত ভাইৰাছবিধ বিয়পি পৰিছে নে নাই সেইটো নিশ্চিত কৰিব লাগিব। সেইটো নিশ্চিত কৰিবৰ কাৰণে সেই লোকসকলকো কোৱাৰেণ্টাইন কৰিব লাগিব। এতিয়া প্ৰশ্ন হ'ল, আমাৰ দেশত এতিয়ালৈকে যি 1000 লোক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বা যি 25-26 গৰাকী লোকৰ এতিয়ালৈকে মৃত্যু হৈছে, তেওঁলোকৰ প্ৰত্যক্ষ বা পৰোক্ষ সংস্পৰ্শলৈ কিমান লোক আহিছিল? তেওঁলোক সকলোকে কোৱাৰেণ্টাইন কৰা হৈছেনে? নাই কৰা। উদাহৰণ দিলে কথাটো বুজিবলৈ সহজ হ'ব। আমাৰ মণিপুৰৰ যুৱতীগৰাকীৰ সংস্পৰ্শলৈ যি 23 গৰাকী লোক আহিছে, তেওঁলোক আহিছে প্ৰত্যক্ষ সংস্পৰ্শলৈ। কিন্তু যুৱতীগৰাকী লণ্ডনৰ পৰা আহোঁতে সেই বিমানত যিমান লোক আহিছে, দিল্লী আৰু ইম্ফলৰ বিমানবন্দৰত নামোতে উঠোঁতে বা ইফালে সিফালে ঘূৰা পকা কৰোঁতে তেওঁ যি যি স্থানত হাত দিছিল, বহিছিল, শৌচালয় ব্যৱহাৰ কৰিছিল, সেই স্থানবোৰ আৰু কিমানজন মানুহে ব্যৱহাৰ কৰিছে তাৰ হিচাপ পোৱা সম্ভৱনে? সেই লোকসকলেতো ষ্টেজ 2ত কোৱাৰ দৰে নিজৰ অজ্ঞাতে বীজাণুৰ বাহক হৈ কিমান লোকলৈ সেয়া সম্প্ৰসাৰিত কৰিছে সেই কথা কেনেকৈ নিশ্চিত হ'ব? আৰু এটা উদাহৰণ দিওঁ। যোৱা 15টা দিনত বিদেশৰ পৰা ভাৰতলৈ কিমান লাখ মানুহ উভতি আহিছে? আমাৰ ভাৰতৰ ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ কিমান লাখ বা কিমান কোটি মানুহ স্থানান্তৰিত হৈছে? তাৰ ভিতৰত আটাইখিনি মানুহৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছেনে? নাই হোৱা। তাৰ ভিতৰত ভালনাৰেবল লোকখিনিক কোৱাৰেণ্টাইন কৰোৱা হৈছেনে? বেছিভাগকে কৰোৱা হোৱা নাই। এনে অৱস্থাত আজিৰ তাৰিখত ভাৰতত কিমান মানুহৰ গাত কৰোণা ভাইৰাছ আছে সেয়া কোনোবাই ক'ব পাৰিবনে? তেতিয়াহ'লে ষ্টেজ 3 আহিছে নে নাই কেনেকৈ গম পাম? তাৰ কাৰণে কমেও 14 দিন অপেক্ষা কৰাৰ প্ৰয়োজন। ভাৰতত কৰোণাৰ উপস্থিতি প্ৰথম ধৰা পৰিছিল 30 জানুৱাৰীত কেৰালাত। কিন্তু তাক এটা বিক্ষিপ্ত ঘটনা বুলি বিবেচনা কৰি প্ৰথমে বিষয়টোক সিমান গুৰুত্ব সহকাৰে লোৱা হোৱা নাছিল। আজিৰ তাৰিখত কেৰালাত আক্ৰান্তৰ সংখ্যা 200ৰ ওচৰা-ওচৰি। ভাৰত চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লয় 10 মাৰ্চ তাৰিখে, যিদিনা ভাৰতত আক্ৰান্তৰ সংখ্যাই 50ৰ ঘৰ চুৱেগৈ। আজিৰ তাৰিখত ভাৰতত আক্ৰান্তৰ সংখ্যা 1000ৰ ওপৰত। ভাৰতত আক্ৰান্ত লোক বৃদ্ধিৰ হাৰ এতিয়ালৈকে 1.7%। আমেৰিকা যুক্তৰাষ্ট্ৰত আক্ৰান্ত লোকৰ সংখ্যাই 1,20,000ৰ ঘৰ স্পৰ্শ কৰিছেগৈ আৰু প্ৰায় 2000 লোকৰ মৃত্যু হৈছে। তেওঁলোকৰ দেশত বৃদ্ধিৰ হাৰ ভাৰততকৈ কম 1.3% অনলি। তেনেহ'লে ভাবক যে এই মুহূৰ্তত ভাৰতত কিমান লোকৰ গাত কৰোণা ভাইৰাছে গোপনে আশ্ৰয় লৈ আছে সেয়া অনুমান কৰাটো সম্ভৱনে? সেইটো বাদ দিয়ক। কোৱাৰেণ্টাইনত থকা মণিপুৰৰ 2জন যুৱকে কালি গুৱাহাটীৰ ৰাজপথত টহল দি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰাৰ বাতৰি ৰাজ্যৰ সংবাদ মাধ্যমে আজি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া কথা হ'ল, এনেকুৱা কোনোবা লোকৰ গাত গোপনে ভাইৰাছ সোমাই আছে নে নাই সেয়া প্ৰকাশ পাবলৈ 14ৰ পৰা 27 দিনলৈ লাগিব পাৰে। ধৰক মিষ্টাৰ এক্সৰ গাত ভাইৰাছ সোমাইছে, অথচ তেওঁৰ ইমিউনিটি ভাল কাৰণে, তেওঁৰ ইমিউনিটি ষ্ট্ৰং কাৰণে তেওঁক আক্ৰান্ত কৰিব পৰা নাই। কিন্তু তেওঁৰ গাৰ পৰা 14 দিনৰ দিনা মিষ্টাৰ ৱাইৰ গালৈ সম্প্ৰসাৰিত হৈ গ'ল। তেতিয়াহ'লে আমি আৰু 14ৰ পৰা 27 দিনলৈ অপেক্ষা কৰিব লাগিব। সেই হিচাপ মতে ভাৰতত বাহিৰৰ পৰা মানুহ অহাৰ শেষ দিনটোৰ পৰা 14 দিন হিচাপ কৰি বা এনেকৈয়ে ক'ব পাৰি যে ষ্টেজ 2 সম্পূৰ্ণ হোৱাৰ ডেডলাইনটো যোৱাকালি পাৰ হৈ গৈছে। তাৰ মানে কমিউনিটি ট্ৰেন্সমিশ্যনৰ জৰিয়তে কোনোবা আক্ৰান্ত হৈছে নে নাই সেয়া আজিৰে পৰা জানিব পৰা যাব। তেনেহ'লে প্ৰশ্ন উঠিব পাৰে, তেনেকুৱা কিবা ঘটনা ধৰা পৰিছেনে? হয়, পৰিছে। সংবাদ মাধ্যমৰ বাতৰিত ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ বিষয়ববীয়াৰ উদ্ধৃতি দি কোৱা হৈছে যে কালিলৈকে অতি কমেও এনেকুৱা 3টা COVID-19 ইনফেক্টেড কেছ পোৱা গৈছে যাৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই বা যাৰ কোনো আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহাৰ উদাহৰণ নাই। গতিকে এনেকুৱা কেছ আৰু ওলাই নে কি তাৰ ওপৰত এতিয়া চৰকাৰী চিকিৎসা কৰ্তৃপক্ষসমূহৰ চকু নিবদ্ধ হৈ আছে। অৱশ্যে ষ্টেজ 3 বা কমিউনিটি ট্ৰেন্সমিশ্যন হৈছে বুলি চৰকাৰে এতিয়াও ঘোষণা কৰা নাই, বৰং চৰকাৰৰ ফালৰ পৰা হোৱা নাই বুলি কৈ থকা হৈছে। বিশেষজ্ঞসকলৰ মতে আনুষ্ঠানিকভাৱে ঘোষণা নহ'লেও ভাৰত এতিয়া ষ্টেজ 3 স্পৰ্শ কৰিব পৰা স্থিতিত আছে। আচল ছবিখন পাবলৈ হ'লে আমি আৰু 2 এদিন অপেক্ষা কৰিব লাগিব। যোৱা শুকুৰবাৰৰ পৰা পৰিস্থিতি জটিল হ'বলৈ আৰম্ভ হোৱাৰ লক্ষণ দেখা দিছে। শুকুৰবাৰে ভাৰতত আক্ৰান্তৰ সংখ্যা আছিল 724, কিন্তু শনিবাৰে সেই সংখ্যা 980লৈ বৃদ্ধি পায়। মানে মাত্ৰ এটা দিনতে 194টা নতুন কেছ।
ভাৰতত যদি এনে অৱস্থা তেনেহ'লে আমাৰ ৰাজ্য অসমৰ পৰিস্থিতি কি এতিয়ালৈকে স্বস্তি অসমত এই ভিডিঅ' শ্বুট কৰি থকা সময়লৈকে এটাও পজিটিভ কেছ ধৰা পৰা নাই শনিবাৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত কৈছে যে এতিয়া ষ্টেজ 1তে আছে অসমৰ বাহিৰৰ পৰা অহা সকলো লোকৰ হোম কোৱাৰেণ্টাইনত থকাৰ দিন মানে 14 দিন সম্পূৰ্ণ হ'ব অহা 9 এপ্ৰিলত সেই সময়লৈকে যদি এজনো লোকৰ দেহত কৰোনা ভাইৰাছ ধৰা নপৰে তেতিয়া কৰোনাৰ সংক্ৰমণৰ পৰা প্ৰথম পৰ্যায়ত আমি সাৰি যাম গতিকে ঘৰত থাকক নিৰাপদ থাকক মই নিজে ঘৰত আছোঁ ঘৰৰ ওপৰৰ ছাদত আহি এই ভিডিঅ' অকলে শ্বুট কৰিছোঁ অকলে এডিট কৰিম আৰু তাৰ পিছত আপোনালোকৰ সেৱাত এৰি দিম আমাৰ এই কথাখিনি আপোনালোকৰ কেনেকুৱা লাগিল তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব